কৰোঁ আপোনালোক সবেই ভালে আছে আৰু আপোনালোকৰ দুৱা ও আশীৰ্বাদত ময়ো ভালে আছোঁ। তো বন্ধু বান্ধৱীসকল, সিদিনা আপোনালোকক দেখুৱাইছোঁ গ্ৰিল চিকেন কেনেকৈ বনায়, আপোনালোকে ভিডিঅ'টো চালে। আৰু আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰ্বিকিউ চিকেন কেনেকৈ বনায়। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো চিকেনটো মছলা লগোৱা শেষ হোৱাৰ পিছত এনেকৈ ষ্টিলৰ চাৰ্কুল এটাত এনেকৈ বহাই দিয়া হয়। বহোৱাৰ পিছত এনেকৈ আপোনাৰ হটলাইন আছে, হটলাইনত এনেকৈ দিয়া হয়। কয়লাৰ জুই এনেকৈ জ্বলি থাকে হটলাইনত, বইল হোৱাৰ কাৰণে হটলাইনত এনেকৈ দিয়া হয়। আৰু এটা পৃষ্ঠা বইল হোৱাৰ পিছত দ্বিতীয় পৃষ্ঠাটো এনেকৈ লুটিয়াই দিয়া হয়। সেইটো পৃষ্ঠা বইল হোৱাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আগলৈ। আৰু এনেকৈ সম্পূৰ্ণ বইল হোৱাৰ পিছত কেঁচি এটাৰে এনেকৈ খুচিয়াই দিয়া হয় লাহে লাহে, যাতে মছলা দিলে মছলাটো চিকেনৰ ভিতৰত সোমায়। সেইকাৰণে এনেকৈ কেঁচিৰে দুইটা পৃষ্ঠা এনেকৈ খুচি দিয়া হয়। এয়া আপোনালোকে চাই আছে, এতিয়া তেল দি আছে, ব্ৰাছ এটাৰে তেল দি আছে আৰু মছলা ঢালিব। এতিয়া মছলা ঢালিব, ঘি ঢালিব। এয়া মছলা ঢালি আছে, আপোনালোকে চাই আছে। আৰু এনেকৈ এইটো মানে সম্পূৰ্ণ হৈ গ'ল। এইটো এতিয়া আপোনালোকৰ পেকিং হ'ব, বক্স এটাত পেকিং হ'ব। আৰু এতিয়া আপোনালোকে চাই আছে, ইয়াত তামোল গছৰ ডকু আছে। আমি সৰুকালত যে খেলিছিলোঁ, বাইটিক বহাই যে টানিছিলোঁ, সেই ডকুৱাৰ বক্সত ভৰাই আছে। ভৰোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আগলৈ। এয়া হৈ গ'ল। এইটো এটা বক্সত ফুল আছে আৰু এটা বক্সত হাফ আছে, মানে জমেটোত অৰ্ডাৰ আহিছে যে। এয়া আপোনালোকে চাই আছে, বক্স ফিটিং হৈ গ'ল। এতিয়া আমি জমেটোত ডেলিভাৰী দিম। জমেটো বয়ো অলৰেডি আহি ৰখি আছে, এয়া চাই আছে আপোনালোকে। আমাৰ ৰেষ্টুৰেণ্টখনৰ এটা কেৰি বেগ চাই আছে আপোনালোকে, HMR আউটডোৰ কেটাৰিং ফেমিলি পেক বুলি লিখা আছে। তো বন্ধু বান্ধৱীসকল, বাৰ্বিকিউ চিকেন কেনেকৈ বনায় আপোনালোকে চালে, আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।